হাই গাইজ, সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি হোলী। আজি অন্য ভিডিঅ' নিদিওঁ আৰু হোলীৰ বিষয়ে কিছু কথা ক'ম। এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া নাই, ছাবস্ক্ৰাইব কৰি দিব, লগতে থকা বেল আইকনটো ক্লিক কৰি দিব। ব'লক এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বহু পুৰণি কালৰে পৰা হোলী চলি আহিছে। হোলী উৎসৱ, ফাকুৱা উৎসৱ চলি আহিছে। পুৰণি কালত এজন ৰজা আছিল হিৰণ্যকশিপুৰ বুলি। তেওঁৰ পুতেক এজন আছিল, তেওঁৰ নাম ভক্ত প্ৰহ্লাদ। সেই বিষয়টো সকলোৱে জানেই। তেওঁলোকৰ দিনৰ পৰাই হোলী উদযাপন কৰা হৈছিল। হিৰণ্যকশিপুৰ একেবাৰে দস্যু টাইপৰ ৰজা আছিল। তেওঁ ভগৱানক অকণো ভাল নাপাইছিলে। কিন্তু তেওঁৰ পুতেক প্ৰহ্লাদে ভক্ত আছিল বিষ্ণু ভক্তৰ কাৰণে প্ৰহ্লাদক দেউতাকে ভাল নাপাইছিলে। এদিন তেওঁৰ সৈন্যসকলক ক'লে যে প্ৰহ্লাদক ধৰি আনা। প্ৰহ্লাদক ধৰি আনি প্ৰহ্লাদক সুধিলে যে এই পৃথিৱীত মই আটাইতকৈ ডাঙৰ নে অন্য কোনোবা আছে, নে ভগৱান ডাঙৰ? তেওঁ ক'লে যে ভগৱানহে ডাঙৰ, আপুনি ৰজাহে। বিষ্ণু হৈছে ভগৱান গোটেই পৃথিৱীৰ, সেয়েহে ভগৱানহে ডাঙৰ। তেতিয়া তেওঁৰ পিতৃ খঙত কি কৰিলে যে ইয়াক বান্ধি পেলাই ডাঙৰ গহ্বৰ এটাত পেলাই দিবলৈ ক'লে। তেতিয়া সৈন্যসকলে বান্ধি তেওঁক গহ্বৰত পেলাই দিলে আৰু তেওঁ ভগৱানক স্মৰণ কৰি বিষ্ণুক স্মৰণ কৰি তেওঁ আকৌ উঠি আহিলে। তেতিয়া বাপেকে গম পালে যে তেওঁৰ মৃত্যু নহ'ল বুলি। তাৰপিছত তেওঁ তেতিয়া একদম ক্ৰোধিত হৈ যায় দেউতাক। তাৰপিছত হিৰণ্যকশিপুৰৰ এজনী ভনীয়েক আছিল, তাইৰ নাম সলিতা। তেওঁ ককায়েকক ক'লে যে দাদা কি হৈছে বুলি সোধাত তেতিয়া ক'লে তুমি চিন্তা নকৰিবা যে তুমি খালি জুই লগোৱা ব্যৱস্থা কৰা, মই প্ৰহ্লাদক জুইৰ মাজেদি লৈ যাম আৰু তেতিয়া প্ৰহ্লাদ পুৰি ছাই হৈ যাব। তাৰ ককায়েকে বাধা দিলে যে ভণ্টি তুমি জ্বলি যাবা বুলি। কিন্তু সলিতাই ক'লে যে নহয়, মোক বৰ আছে মোৰ, মই জুইৰ মাজেদি পাৰ হৈ গ'লেও মোৰ নজ্বলে। কিন্তু জুইৰ জ্বলোৱা ব্যৱস্থা কৰি দিলে সৈন্যবোৰে। জুইৰ মাজেৰে ভক্ত প্ৰহ্লাদক লৈ হোলিকা প্ৰৱেশ কৰিলে আৰু হোলিকা জুইত পুৰি মৰি গ'ল। ভক্ত প্ৰহ্লাদে কিন্তু ভগৱান বিষ্ণুক স্মৰণ কৰি একেদৰে থাকি গ'ল। আৰু যিহেতু হোলিকাই গমেই নাপালে যে তেওঁ অকলেহে অগ্নিৰ মাজেদি পাৰ হৈ যাব পাৰিব, কিন্তু লগত কাৰোবাক লৈ পেলাই তেওঁ অগ্নিৰ মাজেদি পাৰ হৈ যাব নোৱাৰিব। সেই কথা গম নাপায় তেওঁ বৰৰ অপব্যৱহাৰ কৰিব খোজোঁতে তেওঁ মৰি থাকিলে। হোলিকা দহন হোৱাৰ পিছতে হোলী উদযাপন কৰা হয়। হোলীৰ তাৎপৰ্য এয়াই। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে পিছত মই দি থকা নতুন নতুন ভিডিঅ'বোৰো আপোনালোকে প্ৰথমতেই চাব পাৰে। লগতে থকা বেল আইকনটো ক্লিক কৰি দিব। আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।